हेलो बंधुসকল रंजन बरा यूट्यूब चेनेल आपलोक स्वागतम। आज आपलोक देखाबले লৈছো যোৰহাটৰ छठ पूजा। छठ মানে হৈছে आपलोকে জানেই সূৰ্য পূজা হয়। গতিকে आपलोक দেখাবলৈ চেষ্টা কৰিছো যোৰহাটৰ छठ পূজা কেনেকৈ উদযাপন কৰিছে সকলোখিনি দেখাই যাম আৰু आपलोকে মোৰ ভিডিও চাই যাব। ইয়াত মই দেখাওতে বা কওঁতে কিবা যদি ভুল হয় आपलोকে ক্ষমা কৰিব। छठ पूजा माने হৈছে সূৰ্য পূজা। এই छठ পূজা অত্যন্ত সংযমৰ সৈতে নিয়ম অনুসৰি পালন কৰা হয়। এই দিনটোত নিমখ সম্পূৰ্ণ নিষিদ্ধ আৰু এই দিনটোত উপবাস হে সম্পূৰ্ণ পবিত্ৰতাৰ সৈতে পালন কৰা হয়। छठ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। छठ পূজা বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগৰ লগতে নেপালৰ মধ্য অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক আৰু শুক্ল পক্ষৰ ষষ্ঠ তিথিত এই ছট পূজা অনুষ্ঠিত কৰা হয়। আজিকালি এই পূজা অসমতো উদযাপন কৰা হয়। ইয়াৰ উপৰি এই পূজাত জ্বলোৱা খৰি থাকিব লাগে। ইয়াত পঞ্চগব্য বিশেষ গুৰুত্ব আছে, কাৰণ পঞ্চগব্য ছটিয়াই চৌকা বহুৱাই তাৰ ওপৰত ৰন্ধা হয়। এই উৎসৱত পুৰণি কাপোৰ ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰ উপৰি পুৰণি পাত্ৰ ব্যৱহাৰ কৰা উচিত নহয়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু সেই সূৰ্য দেৱতাকে উপাসনা কৰা হয়। আৰু এই পূজাত কঁকাললৈকে পানীত সোমাই সূৰ্যক উপাসনা কৰা হয়। ইয়াৰ উপৰি মই যিখিনি পাৰিছোঁ মোৰ ভিডিঅ' মাধ্যমেৰে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু ইয়াত যদি মোৰ পালোহি মই এয়া যোৰহাটৰ ভোগদৈ নদী। যোৰহাটৰ ভোগদৈ নদীত পূজা ধুনীয়াকৈ ছট পূজা উদযাপন কৰা হৈছে। ভোগদৈ নদীত বিভিন্ন ঠাইত এই ছট পূজা ভাগি উদযাপন কৰিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত মানুহৰ সমাগম ঘটিছে। গতিকে চব কি সুন্দৰভাৱে এই পূজা মণ্ডপ ভাগি ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু তেওঁলোকে বিভিন্ন নীতি নিয়মেৰে এই ছট পূজা ভাগি উদযাপন কৰিছে। আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহি এই ছট পূজা ভাগিত এয়া বন্তি প্ৰজ্বলন কৰিছে। এয়া ৰাতিপুৱা সূৰ্য নোলোৱাৰ আগতে গা ধুবৰ কাৰণে এয়া বিভিন্ন ব্যৱস্থা কৰি দিছে সূৰ্য পূজা কৰিবৰ কাৰণে। এয়া চব মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালে ভোগদৈ নদীৰ ওপৰত এই কি ধৰণে তেওঁলোকে সজাই পৰাই তুলিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগিছে, বহুত সুন্দৰ পৰিৱেশ। গতিকে মই আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। এয়া যোৰহাটৰ ভোগদৈ নদী। ভোগদৈ নদীতে এই ছট পূজা ভাগি উদযাপন কৰিছে। এয়া মই চাৰিওফালে পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত ধুনীয়া হৈছে, বহুত সুন্দৰ পৰিৱেশ, বহুত মনোমোহা। এয়া ভোগদৈ নদীৰ পৰিৱেশ। অগণন ভক্তৰ সমাগম ঘটিছে এই ছট পূজা ভাগিলৈ। এয়া ভোগদৈ নদী নেক্সট পাৰ এইটো পাৰেও হৈছে। মই এইটো পাৰে ইফালৰ পাৰখিনি দেখালোঁ, আকৌ এইফালৰ পাৰখিনি দেখাইছোঁ। আৰু ইয়াত চব কি ধুনীয়াকৈ মণ্ডপটো তৈয়াৰ কৰিছে, তেওঁলোকে সাজিছে মণ্ডপ ধুনীয়াকৈ সজাইছে। আৰু ইয়াত আৰক্ষী প্ৰশাসনৰো বিভিন্ন সা সুবিধা তেওঁলোকে আৰক্ষী প্ৰশাসনে সহায় সহযোগিতা আগবঢ়াইছে। হিন্দুস্তানী নৱযুৱক সমাজ ছট পূজা সমিতি। আৰু এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এই মণ্ডপ হয় ছট পূজা ভাগি ধুনীয়া লাগিছে, বহুত ধুনীয়া, বহুত সুন্দৰকৈ ধুনীয়াকৈ তেওঁলোকে এই পূজা মণ্ডপ ভাগি সজাই পৰাই তুলিছে। এয়া বহুত ভক্তৰ সমাগম ঘটিছে। ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বিভিন্ন ভক্তই ইয়াত চাকি বন্তি
তেওঁলোকে জ্বলাইছে আৰু ভোগদৈনন্দিৰ পৰিৱেশ চাওক কি সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে। আকৌ এই ভাগ বেলেগ এভাগ পূজা মণ্ডপ হয়, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই ভিতৰ ভাগলৈ সোমাবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰ ভাগৰ পৰিৱেশো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা হৈছে জনাব। সুন্দৰ পৰিৱেশ। কমিছনাৰ ৰোড যোৰহাট, এয়া ছট পূজা সমিতি কমিছনাৰ ৰোড যোৰহাট। এয়া কমিছনাৰ ৰোড যোৰহাটৰো পূজা মণ্ডপভাগি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া কমিছনাৰ ৰোড যোৰহাট ছট পূজা সমিতি, তেওঁলোকেও ধুনীয়াকৈ ধুনীয়াকৈ এই পূজা মণ্ডপভাগি সজাই পৰাই তুলিছে, এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া কমিছনাৰ ৰোড যোৰহাট। हमारे यहाँ समाज में आमतौर पर ज़्यादातर लोगों के लिए कहा जाता है या समाज की एक प्रकृति के बारे में कहा जाता है कि हम लोग उगते सूरज के पुजारी हो। आप सबको छठ पूजा অৱশেষত আহি ছট পূজা চাই ঘৰ পালোহি। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই, শুভৰাত্ৰি।